হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোক সকলোলৈকে ঈশ্বৰ পিতৃৰ পৰা অনুগ্ৰহ আৰু শান্তি হওক। প্ৰিয়সকল, আহক আজি আমি চাওঁ পবিত্ৰ বাইবেলত উল্লেখ থকা ঈশ্বৰৰ দাস দাসীসকলৰ নামৰ অৰ্থ। তেওঁবিলাকৰ প্ৰত্যেক নামৰে একোটা অৰ্থ আছে আৰু সেই অৰ্থ আমি পবিত্ৰ বাইবেলৰ পৰা চাওঁ আহক। পোনপ্ৰথমে আমি চাওঁ আহক আদমৰ বিষয়ে। আদম নামৰ অৰ্থ হ'ল মানুহ। এতিয়া আমি চাওঁ আহক অব্ৰাহামৰ বিষয়ে। অব্ৰাহাম নামৰ অৰ্থ হ'ল জাতিসমূহৰ আদি পিতৃ। অব্ৰাহামৰ ভাৰ্যা ছাৰা নামৰ অৰ্থ হ'ল ৰাণী। অব্ৰাহামৰ পুত্ৰ ইছাক নামৰ অৰ্থ হ'ল হাস্য। ইছাকৰ জ্যেষ্ঠ পুত্ৰ এছৌ নামৰ অৰ্থ হ'ল নোমাল। এই এছৌৰ অন্য এটা নাম হৈছে ইদুম। ইদুম নামৰ অৰ্থ হ'ল ৰঙা। ইছাকৰ কনিষ্ঠ পুত্ৰ জাকোব নামৰ অৰ্থ হ'ল গৰুৱা ধৰা। জাকোবৰ অন্য এটা নাম হৈছে ইজৰাইল। ইজৰাইল নামৰ অৰ্থ হ'ল ঈশ্বৰৰ লগত যুঁজ কৰোঁতা। মুচি নামৰ অৰ্থ হ'ল পানীৰ পৰা তুলি অনা। চমুৱেল নামৰ অৰ্থ হ'ল মই জিহাৰ পৰা ইয়াক খুজি ল'লোঁ। নোহ নামৰ অৰ্থ হ'ল বিশ্ৰাম। পিতৰ নামৰ অৰ্থ হ'ল শিল। বাৰ্নব্বা নামৰ অৰ্থ হ'ল সান্তনাৰ পুতেক। চলোমন নামৰ অৰ্থ হ'ল শান্তিযুক্ত। এই চলোমনৰ অন্য এটা নাম হৈছে জিদিদিয়া। এই নাম ঈশ্বৰ জিহুৱাই নাথন ভাৱবাদীক পঠিয়াই ৰখাইছিল। জিদিদিয়া নামৰ অৰ্থ হ'ল জিহুৱাৰ প্ৰিয়। প্ৰিয়সকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি কিছু হ'লেও উপকৃত হৈছে তেন্তে মই ঈশ্বৰ পিতৃক ধন্যবাদ জনাইছোঁ। প্ৰিয়সকল, আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব আৰু মোক কোনো দিহা পৰামৰ্শ দিব লগা থাকিলে কমেণ্ট কৰিব আৰু আপোনালোকৰ কোনো আত্মীয়ক যদি এই ভিডিঅ'টো প্ৰেৰণ কৰিবলৈ ইচ্ছা কৰে তেন্তে শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব যাতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। আপোনালোক সকলোৰে লগত ঈশ্বৰ পিতৃৰ অনুগ্ৰহ আৰু শান্তি হওক। আমিন।